Hello guys, welcome back to my YouTube channel Harkumar Vlog. So আজি দেৱী দুৰ্গাৰ বিসৰ্জন আপোনালোকক আজি দেখুৱাৰ কাৰণে চেষ্টা কৰিম যে শেষ যি গতিকে আজি দুৰ্গা পূজা প্ৰতিমা বিসৰ্জনৰ কাৰণে আমি আগবাঢ়ি যাই আছো। এনেকৈ আমি আগবাঢ়ি গৈ আছো বকবৰপাৰাৰ বিসৰ্জনৰ প্ৰতিমা দেখুৱাবলৈ। মূৰ্তিৰ বিসৰ্জনৰ বাবে সকলোৱে প্ৰস্তুতি চলাই আছে। মূৰ্তি বিসৰ্জনৰ বাবে প্ৰস্তুতি চলি আছে। মই একদম দুৰ্গাৰ পৰা আহি গ'লোঁ, কিন্তু সেই দলঙত যাম আমি এতিয়া। তাতে মানে বহুত ভিৰ হয়তো, সেইকাৰণে আগতীয়াকৈ যাই থাকিব লাগিব। আপোনালোককো তেতিয়াহে দেখাব পাৰিম। ব'লক আমি দলঙৰ ওচৰলৈকে যাওঁ, আগতে ৰেডি হৈ থাকিম না। এনেকৈ আমি পাই গ'লোঁ বক দলঙৰ সেই বিসৰ্জনৰ ঠাই। বিসৰ্জনৰ সেই ঠাই যাব লগা হ'লে সিটো মূৰে যাব লাগিব। সিটো মূৰে আমি যাই সেইখিনি জেগাতে দেৱী মাক আজি বিসৰ্জন দিব। মই আপোনালোকক দেখুৱাৰ কাৰণে চেষ্টা কৰিছোঁ। এনেকুৱাকৈ ল'ৰাবোৰে নাচি নাচি আনিলে দেৱী দুৰ্গা মা। কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এনেকুৱাকৈ ৰখি থাকিলোঁ আমি দলঙৰ পৰা। সেইখিনি মানুহতো একোৱে হোৱা নাই, আৰু চাব অলপ কিমান যে মানুহ সেইখিনি গোটেইবিলাক হৈ যাব। গাড়ী চাড়ী চব ব্লক হৈ যাব। এনেকৈ আনিলে হাতলৈ দুৰ্গা মা। অষ্টমী পূজাৰ লগে লগে আমি সকলোৱে দিলোঁ দেৱী দুৰ্গাক বিসৰ্জন। বিসৰ্জনৰ ভিডিঅ'টো আমি অলপ দেখুৱাব বিচাৰিছোঁ।